সব কথার উত্তর মন্ত্রীর পৰা বিচাৰিলে লাভ নাই কেনেকে কি হয় আমাৰ সদিচ্ছা আছে সদিচ্ছা নোহোৱা নহয় আৰু কোচ ৰাজবংশী জনজাতি হলে বহুতখিনি সমস্যাৰ পৰা তেখেতসকল বাচিব মাটি বাৰীৰ যিখিনি সমস্যা মাটি বাৰী বেদখল হৈ থাকে তাৰপৰা তেখেতসকলে ৰক্ষা পাব বুলি মই ভাবোঁ চৰকাৰে এটা সহানুভূতিপূৰ্ণ চিন্তা কৰি আছে স্যার এটা রাজনৈতিক প্রশ্নরে এইবার মানে বিটিসি নির্বাচনত বিজেপি কেনেকা ভূমিকা লোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছে বিজেপি ইলেকশ্যন খেলাৰ কাৰণে ভূমিকা চলাই আছে কোন কোন সমষ্টিত মানে এতিয়াতো ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাই এই প্ৰশ্নৰ উত্তৰটো আজিতো হ'ব নোৱাৰে ইতিমধ্যে এটা কথা ওলাইছে দোকমা সমষ্টিত এইবাৰ বিজেপি বোলে প্ৰাৰ্থী নিদিব চব মানে ক'ৰ পৰা কথা ওলাই ক'ৰ পৰা নোলাই মইতো নাজানো মই মানে পাৰ্টিৰ সভাপতি আৰু মুখ্যমন্ত্ৰী কোৱা কথাটোকে মোৰ কাৰণে মাৰ্গদৰ্শন আৰু নিৰ্দেশ বুলি জানো তাৰ বাহিৰে আপোনালোকে ক'ৰ পৰা কথা ওলাই ক'ৰ পৰা কথা সোমাই এইবিলাক মই নাজানো দাদা কথা চলি আছে দেখা যাওক কেনেকে কি হয় আমাৰ সদিচ্ছা আছে সদিচ্ছা নোহোৱা নহয় আৰু কোচ ৰাজবংশী জাতি হলে বহুতখিনি সমস্যাৰ পৰা তেখেতসকল বাচিব মাটি বাৰীৰ যিখিনি সমস্যা মাটি বাৰী বেদখল হৈ থাকে তাৰপৰা তেখেতসকলে ৰক্ষা পাব বুলি মই ভাবোঁ চৰকাৰে এটা সহানুভূতিপূৰ্ণ চিন্তা কৰি আছে ইয়াতো মোৰো ক'ব লগা নাই হোম ডিপাৰ্টমেণ্টে ক'ব সব কথাৰ উত্তৰ মন্ত্ৰীৰ পৰা বিচাৰিলে লাভ নাই